নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল বাবলু কলিতাব্লগছলৈ। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। তো আজি আমি কথা পাতিম এটা এনেকুৱা আচৰিত এপ্লিকেশ্যনৰ বিষয়ে, যিটো এপ্লিকেশ্যনৰ সহায়ত এটা অচিনাকি ফোন নম্বৰৰ পৰা যেতিয়া আমাৰ মোবাইলত ফোন আহে বা আমি যদি এটা অচিনাকি নম্বৰত ফোন কৰোঁ, সেই নম্বৰটো কাৰ হয় বা সেই নম্বৰটোৰ ডিটেইলছটো আমি আমাৰ মোবাইলত ছেকেণ্ডতে দেখা পাওঁ। তো এই আচৰিত এপ্লিকেশ্যনটোৰ নাম হ'ল ট্ৰুকলাৰ, যিটো আজিৰ দিনত প্ৰায় সকলো মানুহৰে মোবাইলত এণ্ড্ৰইড স্মাৰ্টফোনত ইনষ্টল হৈ আছে। তো এই এপ্লিকেশ্যনটোনো কেনেকৈ কাম কৰে, কেনেকৈ ইমান সোনকালে ইমান নম্বৰ, যিমান নম্বৰৰ পৰা আননোন নম্বৰ আছে, এই আননোন নম্বৰবিলাক কেনেকৈ আমাৰ সন্মুখত পৰিচয়টো দাঙি ধৰে, সেইটো নম্বৰ কাৰ হয়। তো সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বুজি লওঁ কেনেকৈ সেই এপটোৱে কাম কৰে। আমি জানিব লাগিব, কিছু বছৰ আগতে যেতিয়া মোবাইল ফোনৰ প্ৰচলন কম আছিলে, তেতিয়া লেণ্ডলাইন প্ৰচলন আছিলে। লেণ্ডলাইন, PCO এইবিলাকত মানুহে গৈ কল কৰিছিলে। যিবিলাক ধনী ধনী মানুহ আছিলে, এইবিলাক তেওঁলোকৰ ঘৰত লেণ্ডলাইন ফোন আছিলে। কিছুদিন এনেকুৱাকৈ ডিছপ্লে নোহোৱা লেণ্ডলাইন চলিলে। তাৰপিছত লাহেকৈ লেণ্ডলাইনতো ডিছপ্লে আহিলে, য'ত নাম্বাৰ দেখা পায়। তো যেতিয়া কোনো এটা অচিনাকি নম্বৰ লেণ্ডলাইনৰ গৰাকীয়ে পায়, সেই নম্বৰটো তেওঁ কাৰ হয় জানিবলৈ হ'লে তেওঁ টেলিফোন ডাইৰেক্টৰী বুলি এখন কিতাপ থাকে, য'ত এই টেলিফোন এক্সচেঞ্জৰ পৰা দিয়া হয়। সেই কিতাপখনত তেওঁলোকে চাব লাগিব, তেতিয়াহে সেই নম্বৰটোৰ ডিটেইলছটো পাব, যদিহে পুৰণা নম্বৰ হয়। আৰু বছৰে বছৰে সেই কিতাপখন আপডেট কৰি থাকে চৰকাৰৰ ফালৰ পৰা। চ' সেই টেলিফোন ডাইৰেক্টৰীত চাই মানুহবিলাকে জানিছিলে এই নম্বৰবিলাক কাৰ হয়। লাহে লাহে কি হ'ল, আপোনাৰ লেণ্ডলাইনৰ প্ৰচলনটো কমি গ'ল, মোবাইল আহিলে। যেতিয়া মোবাইল আহিলে, মোবাইল ইমান জনপ্ৰিয় হৈ গ'ল, ইমান মানুহে ল'বলৈ ধৰিলে যে টেলিফোন ডাইৰেক্টৰীত সিমান নাম্বাৰ সোমাই দিয়াটো, সিমান নম্বৰ ছপোৱাটো সম্ভৱ নোহোৱা হৈ গ'ল। লাহে লাহে টেলিফোন ডাইৰেক্টৰীটো নোহোৱা হৈ গ'ল। তো এই মোবাইলত এটা সুবিধা পালে যে যিবিলাক নম্বৰ তেওঁলোকৰ চিনাকি নম্বৰ, সেইবিলাক ছেভ কৰি ৰাখিলে। সেই নম্বৰৰ পৰা যেতিয়া কল আহিব, তেতিয়াহ'লে সেই নম্বৰটোৰ এগেইনষ্টত তেওঁক নামটো দেখুৱাই দিব। তো মানুহ যথেষ্ট উপকৃত হ'ল এইটো সুবিধাৰ দ্বাৰাই। কিন্তু তাতো এটা অসুবিধাৰ সৃষ্টি হ'ল যে কিছুমান এনেকুৱা আননোন নম্বৰৰ পৰা ফোন আহে, যিটো নম্বৰ হয়তো তেওঁৰ মোবাইলত ছেভ নাই বা আপোনাৰ বা মোৰ মোবাইলত ছেভ নাই। তেতিয়াহ'লে আমি গম নাপাওঁ যে এইটো কাৰ নম্বৰ হয়, ক'ৰ পৰা আহিছে, সেইটো ডিটেইলছ আমি গম নাপাওঁ। গতিকে সেই ডিটেইলছটো গম নোপোৱাকৈ আমি বহুদিন সেনেকৈ চলিলোঁ। তাৰপিছত হঠাতে এটা এপ আহিলে আমাৰ মাজলৈ। সেইটো এপে এনেকুৱা এটা সুবিধা কৰি দিলে, এই যিটো গম নোপোৱা আননোন নম্বৰ গম নোপোৱাৰ যিটো সমস্যা, সেইটো বহু গুণলৈ কম কৰি দিলে। যিটো এপ আপোনাৰ মোৰ সকলোৰে জনপ্ৰিয় এপ ট্ৰুকলাৰ। বৰ্তমান সময়ত ট্ৰুকলাৰ মেক্সিমাম মানুহৰ মোবাইলতে ইনষ্টল হৈ আছে। তো এই ট্ৰুকলাৰ এপটোৰ জৰিয়তে যেতিয়া এটা আননোন নম্বৰৰ পৰা আমাৰ মোবাইলত ফোন আহে বা আমি এটা আননোন নম্বৰত ফোন কৰোঁ, তেতিয়াহ'লে লগে লগে ট্ৰুকলাৰত দেখুৱাই দিয়ে সেই নম্বৰটো কাৰ নামত ছেভ হৈ আছে। তো ইমান এটা ধুনীয়া এপে কেনেকৈনো ইমান সোনকালে এই কামটো কৰে, সেই বিষয়ে জানাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। এতিয়া কথাটো হ'ল, এই ট্ৰুকলাৰ এপটোৱে কাম কৰে এটা আচৰিত টেকন'লজিৰ সহায়ত, যিটো টেকন'লজিৰ নাম হ'ল ক্লাউড চ'ৰ্চিং। হয়, ঠিকে শুনিছে, ক্লাউড চ'ৰ্চিং। এই ক্লাউড চ'ৰ্চিং টেকন'লজিটোৰ সহায়ত ট্ৰুকলাৰ এপটোৱে কাম কৰে। সম্পূৰ্ণভাৱে কথাটো এনেকুৱা, যেতিয়া আপুনি ট্ৰুকলাৰ এপটো আপোনাৰ মোবাইলত ইনষ্টল কৰিব, তেতিয়া আপুনি এটা মেছেজ দেখিব, ট্ৰুকলাৰে আপোনাৰ পৰা পাৰ্মিশ্যন খুজিছে আপোনাৰ কণ্টেক্ট লিষ্ট চোৱাৰ বাবে, কণ্টেক্ট লিষ্টখন এক্সেছ কৰাৰ বাবে এটা এলাও বুলি এটা অপশ্যন আহে। যেতিয়া মানুহজনে এলাও কৰি দিয়ে, তেতিয়াহ'লে ট্ৰুকলাৰে আপোনাৰ মোবাইলত বা যোনে এলাও কৰে তেওঁৰ মোবাইলৰ কণ্টেক্ট লিষ্টত যিমানখিনি কণ্টেক্ট নাম্বাৰ আছে গোটেইখিনি লৈ লয় আৰু লৈ পেলাই ট্ৰুকলাৰে ছেভ কৰি দিয়ে তেওঁলোকৰ ছাৰ্ভাৰত। তো এনেকৈ আপুনি ভাবক পৃথিৱীত কিমান মানুহ আছে, আৰু ইমান মানুহে যেতিয়া ট্ৰুকলাৰ বহুতেই ছেভ কৰিছে, মেক্সিমাম মানুহে ট্ৰুকলাৰ ইনষ্টল কৰি ৰাখিছে। তো এজন মানুহৰ মোবাইলত যদি মিনিমাম 100টাও নম্বৰ থাকে, তো এনেকুৱাকৈ প্ৰত্যেকজন মানুহ যোনে ট্ৰুকলাৰ ইনষ্টল কৰিছে, তেওঁলোকৰ মোবাইলৰ
কণ্টেক্টখিনি ট্ৰুকলাৰে তেওঁলোকৰ ছাৰ্ভাৰত ছেভ কৰি ৰাখিছে। যেতিয়া এটা মোবাইলত এটা আননোন নম্বৰৰ পৰা ফোন আহে, তেতিয়াহ'লে ট্ৰুকলাৰে লগে লগে চাৰ্চ কৰে যে সেই নম্বৰটো তেওঁলোকৰ ডাটাবেছত, তেওঁলোকৰ ছাৰ্ভাৰত ডাটাবেছত আছে নে নাই। যদি সেই নাম্বাৰটো তেওঁলোকৰ ডাটাবেছত ছাৰ্ভাৰত কিবা নামেৰে ছেভ হৈ আছে, লগে লগে আপোনাক বা যোনে ফোন কৰিছে তেওঁক দেখুৱাই দিয়ে যে এই নাম্বাৰটো অমুক অমুক নামেৰে ছেভ হৈ আছে। তো এই মানে এপটোৰ সহায়ত মানুহ যথেষ্ট উপকৃত হ'ল। কিন্তু তাৰ মাজতে 2-3টা সমস্যাও আহিলে। ট্ৰুকলাৰ এপটো যেতিয়া কোনো এজন মানুহে ইনষ্টল কৰিব, ধৰি লওক আপুনি ট্ৰুকলাৰ এপটো ইনষ্টল কৰিছে, আপোনাৰ কণ্টেক্ট লিষ্টত আপোনাৰ দেউতাৰ নম্বৰটো ফাদাৰ বুলি লিখা আছে। ঠিক একেধৰণে বেলেগ এজন মানুহে আপোনাৰ দেউতাৰ নামটো তেওঁৰ নামেৰে লিখি থৈ দিছে, দেউতাৰ অৰিজিনেল নামেৰে লিখি থৈ দিছে। যেতিয়া আপোনাৰ দেউতাই এটা নম্বৰত ফোন কৰিব, সেই মানুহজনে যাক ফোন কৰিছে তেওঁক যদি ট্ৰুকলাৰ আছে, তেওঁ হয়তো ফাদাৰ বুলি দেখা পাব আপোনাৰ দেউতাৰ নামটো, আদাৰৱাইজ আপোনাৰ দেউতাৰ অৰিজিনেল নামটো যিজন আন মানুহজনে যিটো নামেৰে ছেভ কৰিছিলে সেই নামটো দেখা পাব। এইটো ট্ৰুকলাৰে তেতিয়া কনফিউজ হৈ ডিচাইড কৰিব মেজৰিটিৰ ওপৰত যে এটা নাম সেই নাম্বাৰটোৰ এগেইনষ্টত বেছি কোনে ছেভ কৰিছে, যিটো নাম বেছিকৈ ছেভ কৰিছে সেইটো নামেই দেখুৱাই দিব। সেইটো এটা নাম্বাৰ 1, সেইটো এটা প্ৰব্লেম। 2 নম্বৰ প্ৰব্লেম হয় যেতিয়া কোনো এটা নাম্বাৰ এজন ব্যক্তিয়ে নতুনকৈ লয় আৰু সেই নাম্বাৰটো কাৰো মোবাইলত ছেভ নাথাকে, বা যিবিলাকৰ মোবাইলত ছেভ আছে তেওঁলোকৰ যদি ট্ৰুকলাৰ নাই, তেতিয়াহ'লে সেই নাম্বাৰটোৰ পৰা যদি কোনোবাক কল কৰে বা সেই নাম্বাৰটো যদি কোনোবাক কল কৰে, ট্ৰুকলাৰে সেই নাম্বাৰটোৰ কোনো ডিটেইলছ দেখুৱাব নোৱাৰে, কাৰণ ট্ৰুকলাৰৰ ডাটাবেছত সেইটো নাম্বাৰ নায়েই অলৰেডি ছেভ হয়তো ক'ৰ পৰা দেখুৱাব। ট্ৰুকলাৰটো ভগৱান নহয়, এটা এপ্লিকেশ্যন জাষ্ট। তো সেই এটা প্ৰব্লেম। আৰু 3 নম্বৰ প্ৰব্লেমটো হ'ল ট্ৰুকলাৰ যেতিয়া ওলাইছিলে, ট্ৰুকলাৰে সকলো মানুহকে যোনে ইনষ্টল কৰে এটা সুবিধা দিছিলে যে ব্যক্তিজনে তেওঁৰ নিজৰ ট্ৰুকলাৰ এপটোৰ দ্বাৰাই তেওঁৰ নিজৰ নাম্বাৰটো ট্ৰুকলাৰৰ ছাৰ্ভাৰৰ পৰা ডিলিট কৰি দিব পাৰে। যেতিয়া ডিলিট কৰি দিয়ে তেতিয়া সেই ডিটেইলছটো ট্ৰুকলাৰৰ ছাৰ্ভাৰত নাথাকে, গতিকে তেওঁ যেতিয়া বেলেগ নম্বৰত ফোন কৰিব তেওঁৰ নামটো নেদেখুৱায়। তো এই 3 ধৰণৰ প্ৰব্লেম দেখা দিয়ে ট্ৰুকলাৰৰ ক্ষেত্ৰত। তথাপি এইটোতো সকলো ক্ষেত্ৰতে নহয়, মেক্সিমামতে ট্ৰুকলাৰত আপুনি নাম দেখা পাবই। তো এই এপটোৰ জৰিয়তে, এই এপটোৱে এনেকুৱা ধৰণে কাম কৰে আৰু এই এপটোৰ জৰিয়তে আমি যথেষ্ট উপকৃত হৈছোঁ। তো আজি এইখিনিয়ে জনাবলগীয়া আছিলে। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ ভিডিঅ'টো প্ৰথমবাৰলৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে ভৱিষ্যতে যদি যিবিলাক ইয়াতকৈ ভাল ভাল ভিডিঅ' আহে সকলোবিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। তো আজিলৈ এইখিনিয়ে। যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে, কাষত থকা বিকে বটনটোত ছাবস্ক্ৰাইব কৰিব আৰু যিটো বেল আইকন আছে সেইটোত প্ৰেছ কৰিব, মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ, থেংক ইউ।